মানৱ জীৱনৰ যেন কোনো মূল্য নাই। সঁচাকৈ মাজুলীৰ এই অভিশপ্ত দিনটোৱে যেন তাকে বাৰে বাৰে আমাক সোঁৱৰাই দিলে। কি দোষ আছিল সেইসকলৰ যিসকলে অকালতে নিজৰ জীৱন উৎসৰ্গা কৰিলে। কি দোষ আছিল সেইসকলৰ যিয়ে অকালতে নিজৰ পিতৃ মাতৃ পুত্ৰ জীয়ৰী নাইবা সহধৰ্মিনীক হেৰুৱালে। কোনে দিব উত্তৰ? কাৰ হাতত আছে ইয়াৰ প্ৰত্যুত্তৰ? এতিয়া মাথো কেউফালে চকুলো, কেউফালে হাহাকাৰ। কোনোৱে কান্দিছে, কোনোৱে চিকিৎসালয়ৰ বিচনাত ছটফটাই আছে। কি অপৰাধ আছিল তেওঁলোকৰ? কোন দোষী, কোন নিৰ্দোষী, কালিলৈ হয়তো সকলোৱে পাহৰিব। কিন্তু কোনে বুজিব বিশ্ববিখ্যাত মাজুলীবাসীৰ এই দুৰ্দশা? আৰু কিমানজনে প্ৰাণ আহুতি দিলে পূৰণ হ'ব তেওঁলোকৰ মনৰ আশা? সঁচাকৈ বন্ধ হ'বনে মৃত্যুৰ এই খিৰিলি? নে বাৰে বাৰে সময়ৰ পাকচক্ৰত বান্ধ খাই শেষ হৈ যাব তেওঁলোকৰ ইচ্ছা, আকাংক্ষা নাইবা বিশ্বাস? সঁচাকৈ মানৱ জীৱনৰ যেন একোৱেই মূল্য নাই। তিল তিলকৈ মৰহি গৈছে মানৱ জীৱন। কিন্তু কিয় মানৱ জীৱনৰ কোনো মূল্য নাই?